বাল্য বিবাহ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হয়, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে উঠি পৰি লাগিছে, যাৰ ফলত হাজাৰ হাজাৰ দম্পতীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ ফলত এজন যুৱতীয়ে আত্মহননৰ নিচিনা চৰম পৰ্যায়ৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। কিন্তু গুগলত পোৱা তথ্য অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ দামোদৰ মোদীয়ে যেতিয়া বিয়া পাতিছিল তেওঁৰ পত্নীৰ বয়স আছিল 17 বছৰ। এই বিষয়ে কিমান সঁচা কিমান মিছা সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু গুগলত পোৱা তথ্য অনুসৰি তেওঁ বাল্য বিবাহ কৰিছিল। তেতিয়াহ'লে তেওঁ অপৰাধী হ'ব। তেওঁৰ এগেইনষ্টত আমাৰ মুখ্যমন্ত্ৰীয়ে কিবা ক'বনে, নে তেওঁ ৰজা সেইবাবে তেওঁ বাচি যাব? মোৰ মতে 5 বছৰ 10 বছৰ আগত কোনে বাল্য বিবাহ পাতিছিল সেইটোৰ ওপৰত গুৰুত্ব নিদি বৰ্তমান সময়ত কোনে বাল্য বিবাহ পাতে তাৰ এগেইনষ্টত কাম কৰাটো বেছি উচিত বুলি মই ভাবোঁ। এই বিষয়ে আপোনাৰ কি মন্তব্য? আপোনাৰ নিজৰ মন্তব্যটো কমেণ্ট কৰি জনাব। ধন্যবাদ।